হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতুকে আজি দেওবাৰ আৰু দেওবৰীয়া স্পেচিয়েল আহকচোন মই আজি কি ৰান্ধিলোঁ আপোনালোককো দেখুৱাওঁ। ইয়াত দেখিছেনে কেৰাহীটো ধুনীয়াকৈ তেল দি পেলাই গৰম কৰি লৈছোঁ। দুটামান তেজপাতো দি দিছোঁ, অকণমান জিৰা আৰু অকণমান গোটা ধনিয়াও দি ব্যৱহাৰ কৰিছোঁ দেই। আৰু পিঁয়াজ দুটা মই সৰু সৰুকৈ কাটি লৈছোঁ দেখিছেনে। এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু ইয়াত মই আদা নহৰু খুন্দি থৈছোঁ, থেতেলিয়াই ৰাখিছোঁ, সেইখিনিও দি দিম। মানে এইখিনি ভালদৰে ভাজি ল'ম। ইয়াত দেখিছে নিশ্চয়। আৰু যিহেতু বেমাৰৰ বাবে মই বহুত দিন ভিডিঅ' দিয়াই নাছিলোঁ, তো ভাবিলোঁ আজি যিহেতুকে গাহৰি ৰান্ধিম, ভাবিলোঁ গাহৰিৰ ৰেচিপিটোকে দিওঁ আপোনালোকক। আপোনালোকে বাৰু গাহৰি মাংস খাই কেনে পায় জনাব, আৰু এনেধৰণে ৰান্ধি খাই ভাল পায়নে জনাব দেই। আৰু যদি এনেধৰণে খাই পোৱা নাই এবাৰ খাই চাবচোন, বিৰাটেই সোৱাদৰ হয় জানেনে। বিলাহীখিনি মই সৰু সৰুকৈ কাটি দিয়াৰ পিছত বিলাহীখিনি গলি গ'ল দেখিলেনে। তাৰপিছত এতিয়া মই যিখিনি গাহৰি হয় গৰম পানী দি পেলাই অকণমান সময় ধুই ল'লোঁ ভালদৰে নিমখ দি। তাৰপাছত অকণমান হালধি সানি ৰাখিছিলোঁ, সেইবাবে গাহৰি মাংসখিনি আপোনালোকে অকণমান ৰঙচুৱা লিখা দেখিছে। আৰু এইখিনিৰ পৰা মই তেল ওলাই অহালৈকে ভাজি ল'ম। এয়া দেখিছেনে ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এই বাতিটোত হালধি, অকণমান কাশ্মীৰ ৰেড চিলি আছে আৰু অকণমান গৰম মছলা মই পানীত গুলি দিছোঁ। এনেদৰে পানীত যদি গুলি দিয়ে কি হয় জানেনে, তেতিয়া মছলাখিনি যে মানে তলত লাগি নধৰে কেৰাহীখনত, সেইবাবে এনেকৈ গুলি দিছোঁ। আপোনালোকে যদি বিচাৰে এনেধৰণে দিব পাৰে, বিৰাটেই সোৱাদৰ হয় খাবলৈ। আৰু মই এইখিনি দিয়াৰ পাছত হালধিখিনি দিয়াৰ পাছত অলপ সময় ভাজি ল'ম, মাংসখিনিৰ পৰা তেল ওলাই অহালৈকে। এয়া দেখিছেনে কিমান ধুনীয়াকৈ তেল ওলাই আহিছে। আৰু আলুখিনি মই যে একদম তেলতে ফ্ৰাই কৰি লৈছোঁ, কাৰণ আলুখিনি যদি ফ্ৰাই নকৰাকৈ দিওঁ তেতিয়াহ'লে ভাঙি যায় আৰু তৰকাৰীখন খাবলৈ কিবা এটা ভাল নালাগে সেইকাৰণে। আৰু যদি আপোনালোকে শুকানকৈ খাব বিচাৰে, ইয়াত আৰু অকণমান সময় ঢাকি ঢাকি ভাজিলে আৰু মাংস ৰেডিয়ে হৈ যাব। যিহেতুকে মই অন্য চব্জি বনোৱা নাই, সেইবাবে অকণমান গ্ৰেভি টাইপ কৰিছোঁ। আৰু ইয়াত দেখিছেনে মাংসখিনি একদম হৈয়ে গৈছে ধুনীয়াকৈ। আৰু আলুখিনি যিহেতুকে মই অলৰেডি ফ্ৰাই কৰিয়ে ৰাখিছিলোঁ যে, সেইকাৰণে বেছি দেৰি ভাজিব লগা হোৱা নাই। আৰু ইয়াত মই অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। আৰু নিমখটো আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি দিব। নিমখটো দিয়াটো দেখুৱাবলৈ থাকি গ'ল, স্কিপ হৈ গ'ল। আৰু ইয়াত দেখিছেনে গৰম পানী দি দিছোঁ। আজি এয়া মাংস ৰেডি হৈ গৈছে। আৰু আপোনালোকে আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু দেখি কেনেকুৱা লাগিছে, সুন্দৰ হৈছেনে জনাবচোন। আৰু যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।